নমস্কাৰ সকলোকে মই মৌচুমীয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আছোঁ। আজি একদম পুৰা ৰ'দ, একদম ধুনীয়া বতাহ এজাক মাৰি আছে। এতিয়া আমি একদম এনেকৈ গছৰ তলত ৰখি আছোঁ। ৰুমৰ ভিতৰত গৰম লাগে, বাহিৰত বতাহজাক মাৰি আছে যে সেইকাৰণে ভাল লাগিছে। এইপিনে আৰুচে পৰিত ধৰি আহিছে, চাব দেই আৰুচো নাহিবা। ধুন ক'ত পৰিলা? সি পৰিম বুলি একদম লাহে লাহে খোজ দিছে, এবাৰ পৰিলে যে। গেটৰ পৰা ওলাই ওচৰতে দোকান আছে, সি মোক দোকানলৈ লগ ধৰি আছে আৰু দোকানত গৈ সি নিজৰ ইচ্ছামতে খাব লাগে। তাক চিপছ লাগে, মই নালাগে বুলি কৈছিলোঁ। নালাগে বুলি কোৱাত দোকানতে সি বহি দিছে। তাৰ চিপছটো পাই যে কি হাঁহি, কি ফূৰ্তিতে চাওকচোন। নেযা মই নেযা হে অঁ দোকানত মোক চিপছ দিবা, মোক খাবলৈ দিবা। এতিয়া যাওঁ পাকঘৰত। এতিয়া মই ৰাতিপুৱা খাবৰ কাৰণে বনাব লৈছোঁ পনীৰ, আৰু এইফালে মই পটাতে জিৰা অকণমান বটি লৈছোঁ। এইফালে লৈছোঁ অকণমান নহৰু আৰু অলপ লৈছোঁ আদা। এইখিনি মই ভালদৰে পিচি ল'ম। পটাত পিচিলে তৰকাৰীখিনি খাবলৈও টেষ্টি হয়। ধুনীয়াকৈ মই এইখিনি পিচি ল'লোঁ এতিয়া। আৰু এইফালে লৈছোঁ মই সৰু সৰুকৈ কাটি লৈছোঁ এটা বিলাহী, এটা আলু, আৰু লৈছোঁ পনীৰ অলপ আৰু দুটা পিঁয়াজ সৰু সৰুকৈ কাটি ল'লোঁ এইখিনি মই। আৰু পনীৰখিনি মই এতিয়া ফ্ৰাই কৰি লৈছোঁ। পনীৰখিনি ফ্ৰাই কৰোঁতে অকণমান হালধি আৰু অকণমান নিমখ দিছোঁ। এইখিনি এতিয়া মই ভালদৰে ফ্ৰাই কৰি ল'লোঁ। গেছটো মিডিয়ামত ৰাখি ফ্ৰাই কৰিব, নহ'লে পনীৰখিনি গোটেইখিনি জ্বলি যাব। আৰু অকণমান ইয়াতে মই দিছোঁ মিঠাতেল আৰু এখিলা দিছোঁ তেজপাত দি পিনে এতিয়া পিঁয়াজখিনি দি মই অকণমান ৰঙচুৱা পৰালৈকে ভাজি ল'লোঁ। আৰু এটা বাতিত লৈছোঁ অকণমান হালধি, অকণমান ৰেড চিলি পাউডাৰ, অকণমান ধনিয়া পাউডাৰ। এইখিনি এতিয়া মই পানী দি ভালদৰে মিক্স কৰি ল'ম। পানী দি মিক্স কৰি ল'লে মছলাখিনি জ্বলি নাযায়, নহ'লে ইভাগে জ্বলি যায়। আৰু এটা বিলাহী মই এতিয়া দি দিছোঁ আৰু অলপ দিছোঁ নিমখ। এইখিনি মই ভালদৰে ভাজি ল'ম বিলাহীখিনি গলি যোৱালৈকে। অকণমান আদা আৰু নহৰু এইখিনি মই দি দিছোঁ কেঁচা গন্ধটো যোৱালৈকে। এইখিনি মই ভালদৰে ভাজি লৈছোঁ আৰু দি দিলোঁ মছলাখিনি যিখিনি যে মই মিক্স কৰি থৈছিলোঁ। আৰু এটা দিলোঁ এইপিনে জলকীয়া আপোনালোকে বেছিও দিব পাৰে। দেখিছেনে কি ধুনীয়া ৰং হৈছে। গেছটো কিন্তু মিডিয়ামত ৰাখিব, নহ'লে মছলাখিনি গোটেইখিনি জ্বলি যাব, খাবলৈও ভাল নহ'ব। আৰু এইপিনে মই আলুটো দি ভালকৈ ভাজি লৈছোঁ। আৰু এইফালে মই ঢাকন লগাই দিছোঁ আলুখিনি আধা সিজা হোৱালৈকে। ঢাকন দি এনেকৈ মই দুবাৰমান লৰাই দিছোঁ, নহয় তলপিনে লাগি যাব যে। দেখিছেনে আলুখিনি আৰু মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দিছোঁ জিৰাখিনি, যিখিনি যে বটি থৈছিলোঁ এইখিনি দি মই অকণমান গেছটো হাই কৰি ভাজি ল'ম 1 মিনিটমান। এইখিনিতে ভজা হৈ গ'ল। আৰু ইয়াতে মই দি দিছোঁ পানী আপোনালোকৰ জোখ অনুযায়ী দিব। ইয়াতে মই পনীৰখিনি দিছোঁ আৰু উতলি অহাত মই ঢাকনখন লগাই 2টা চিটি মৰোৱাইছোঁ। আৰু এইপিনে মই বেলি লৈছোঁ পুৰিখিনি। বেলি লোৱা পুৰিখিনি মই এতিয়া বনাই ল'লোঁ। আৰু এইফালে আলু আৰু পনীৰৰ তৰকাৰীখিনি ৰেডি হৈ গ'ল, মই এটা বাতিত উলিয়াই ল'লোঁ। এইফালে পুৰি দিছোঁ আৰু ঘৰতে বনোৱা আমৰ আচাৰ দিছোঁ। ৰাতিপুৱা আমাৰ আলু আৰু পনীৰৰ তৰকাৰী আৰু পুৰি ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।